Hello friends, everyone. Finally, এইটো আহি গ'ল ব্লুটুথ হেডফোন OnePluseৰ চাওক ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ আহি গ'ল চাওক আনবক্সিং কৰোঁ বলক চাওক কি আছে আমি এতিয়া উলিয়াম ওকে মই আগতে এবাৰ আনবক্সিং কৰিছিলোঁ তথাপিও আপোনালোকক দেখুৱাইছোঁ হে ইয়াত একো নাই ইয়াত ৰিচিপ্ট এখন আছে এইটো এনেকুৱাকৈ ৱাও এইটো হ'ল হেডফোনটো এইটো কি দিছে আৰু এইটো এক্সট্ৰা ৰবাৰ দিছে হেডফোনৰ এনেকুৱা কিটো আছে এক্সট্ৰা ভৰি ইয়াত কি আছে আৰু চাওঁ ওহো চাৰ্জাৰ এইটো চি কেবল চাৰ্জাৰ ডাটা কেবল তো চাৰ্জ দিয়াকে হেডফোনটো চি টাইপ হয় বাকী ইয়াৰ ফালে নাই আৰু আছে নেকি কিবা চাওঁ ইফালে পুষ্টিকা আছে মেনু কেনেকৈ ইউজ কৰে চাব পাৰে আৰু এইবিলাক এনেকুৱাকৈ মেনু আৰু এখন আছে এইবিলাক বাদ দি আমাৰ এতিয়া এইবিলাক কাম নাই অৰিজিনেল বস্তু আচল বস্তু এইটো চাওক ওহো মজা কিন্তু চব ৰাবাৰ হয় চাওক এইটো যোনফালে ফাষ্ট কৰিব পাৰি ব্লুটুথ ভাৰ্চন 5 ভাৰ্চন ইয়াৰ মজা কিন্তু যিটো নেটত চাইছিলোঁ ন ভালে আছে কোৱালিটি ভাল কোৱালিটি হয় আপোনালোকে ল'ব পাৰে ল'ব বুজিলে এইটো ইয়াৰ খাচিয়ত মানে কি এইটো ৱাটাৰ ৰেচিষ্টেণ্ট হয় প্লাছ স্পীকাৰ দুটা দেখিছে এইটো এনেকৈ লক লাগি থাকে এতিয়া অফ হৈ থাকে অন নহয় আপোনালোকে এই দুটা যেতিয়া বেলেগ কৰি দিব তেতিয়াহে অন হয় বস্তুটো নহ'লে অন নহয় এইটো লাগি থাকিলে অন নহয় ব্লুটুথ ভাৰ্চন 5 ঠিকে আছে মজা একবাৰ ইউজ কৰি চাওঁ কেনে চাওক মোৰ মোবাইলত আগতে কানেক্ট কৰা আছিলে এতিয়া এইটো এৰাই দিয়াৰ লগে লগে কানেক্ট হৈ গ'ল মোৰ ফোনটোত মজা আৰু বেষ্ট
বেষ্ট কোৱালিটি ফোন ইয়াৰ প্ৰাইচটো 2000 ফ্লিপকাৰ্টত বাকী অফলাইনত নাজানো কিমান লয় আপোনালোকে যদি জানে ক'বচোন কমেণ্ট কৰি কিমান লয় ফ্লিপকাৰ্টৰ কিন্তু 10000 লৈছে বাকী আজিলৈ হ'ব নেকি ইমানে যদি ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব Subscribe now and press the bell icon.